নমস্কাৰ, মোৰ ইউটিউব চেনেল গাঁৱলীয়া ল'ৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আছোঁ বৰ্তমান আমাৰ ডাইচাৰ ওচৰতে। আৰু এটা মই দোকানত আহিছোঁ। দোকানত কিছুমান বিশেষ কথা পাতোঁ বুলি। মোৰ লগত আছে মনোজ দা। মনোজ দা ভাল? ভালে। আপুনি বৰ্তমান এতিয়া ঘৰৰ পৰা আহিলে? ঘৰৰ পৰা আহিলোঁ। দোকানখন খোলা বেছি টাইম নাই হোৱা কিবা? আধা ঘণ্টামান হ'ল। হয় নেকি? বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? এতিয়া ঠিকে আছে আৰু অক্সিজেনো আহিছে, অলপ কমিবগৈ আৰু এতিয়া। হয়। তাকে বিশেষ মই মানে গেটত ওলাই আহিছিলোঁ, মাছ নিম বুলি আহিছিলোঁ। বৰ্তমান মাছৰ দোকানখন এতিয়ালৈকে খোলা নাই। খোলা। হয়। আৰু এনেই মানে আপোনাক সুধো বুলি ভাবিছিলোঁ যে ডেইলি ইনকাম কেনেকুৱা ধৰণৰ হয়? ডেইলি হয় 600-700 টকা বিক্ৰী হয় আৰু। হয়, ধুনীয়া ইনকাম হয়। অকল ইয়াত কি পোৱা যায় দোকানখন? এইবিলাক বিস্কুট, পাণ, পেকেট ওলাব, জৰ্দা পেকেট। হয়। বিস্কুট চিস্কুট হয়। আৰু বাকীটো সকলো ভালেই আপোনাৰ? ভালেই চলি আছোঁ আৰু যেন তেন। হয়। আৰু বিশেষ দোকানখনত কিছুমান বস্তু ভৰাম বুলি ভাবিছে নেকি? অলপমান বনাবলগীয়া হৈ আছে দোকানখন। হয়। এই বনাই মেলিহে অলপমান ভৰাম আৰু বস্তু। হয়। বাকীটো এতিয়া মাঘৰ বিহু জানুৱাৰী আহি আছে। এইবিলাক মানিব লাগিব, ফুৰিব যাব লাগিব। হয়। ক'ত যাম বুলি ভাবিছে এবাৰ? এবাৰ যাম অৰুণাচল ফালে যাম বুলি ভাবি আছোঁ। হয়। ঠিক আছে বাৰু মনোজ দা, লগ পাই আপোনাক ভাল লাগিল। বাৰু ঠিক আছে।